নমস্কাৰ মই পাৰ্থজিত আৰু মই ঋতুৰাজ আজি আপোনালোকৰ সন্মুখত এটা প্ৰত্যাহ্বান দাঙি ধৰিব বিচাৰিছো প্ৰত্যাহ্বান মানে চ্যালেঞ্জ জানুৱাৰী 1 তাৰিখে আমি অসমীয়া ভাষাক লৈ প্ৰকাশ কৰা ভিডিঅ'টোৱে অভূতপূৰ্ব সঁহাৰি পাইছে লক্ষ লক্ষ লোকে ভিডিঅ'টো চাইছে হাজাৰ হাজাৰ লোকে সামাজিক মাধ্যমত ভিডিঅ'টো শ্বেয়াৰ কৰিছে অৰ্থাৎ সোশ্যাল মিডিয়াত শ্বেয়াৰ কৰিছে বহুতো ইতিবাচক প্ৰতিক্ৰিয়া পাইছো আপোনালোক সকলোৰে পৰা বহুতে লিখিছে আমালৈ আমি সঁচাকৈ আপ্লুত লিখোতে মই দেখিছো দে আমাক কিছুমানে দাদা বুলি মাতিছে কিছুমানে ভাইটি বুলি মাতিছে আৰু ভাইটি বুলি মাতিলে আজিকালি ভাল লাগে মানে সবে আঙ্কল বুলিহে মাতে আৰু মই মোৰ ছোৱালী দুজনীকে কৈছো আজিৰ পৰা আঙ্কল বুলি নামানিবাচোন মানুহক যতে সুবিধা পোৱা তাতে খুৰা মামা তেনেকে মাতিবা আৰু মানে কথাটো হ'ল যে আমি এইবিলাক শব্দ যদি ব্যৱহাৰ নকৰো এনেকুৱা হ'ব পাৰে না কোনবা এইবিলাক শব্দ নাইকিয়া হৈ গ'ল বুলি আমাৰ ভাষাৰ পৰা গতিকে খুৰা মামা মাতিলেও মাতিব অলপ বুঢ়া বুঢ়া লাগে কিন্তু চলি যাব আৰু মুখটো বহুতে বৰ্তা বুলিও মাতে যা কি নহওক আমাৰ প্ৰত্যাহ্বানটো হৈছে যে আমি এই ভিডিঅ'টোত আমাৰ তিনিজন বন্ধুক মনোনীত কৰিম আৰু তেওঁলোক প্ৰত্যেকে তেওঁলোকৰ মনে বিচৰা এটি বিষয় বাছি ল'ব আৰু সেই বিষয়টোৰ ওপৰত কমেও 60 ছেকেণ্ডৰ বক্তব্য দাঙি ধৰিব বা তাৰ বিষয়ে কথা পাতিব বা তিনিজন বা দুজনে মিলি পেলাই আলোচনা বিলোচনা কৰিব পাৰে সত্য মাথু এটাই তেওঁলোকে কথা বতৰা তেওঁলোকে যেটো বক্তব্য দাঙি ধৰিব হেতু অকল অসমীয়াত হ'ব লাগিব কোনো ইংৰাজী বা হিন্দী বা অন্য ভাষাৰে মিশ্ৰিত হ'ব নোৱাৰিব আৰু বিষয়টো যিকোনো হ'ব পাৰে দেই মানে আপুনি গাজাও মাৰিব পাৰে আপুনি সাধু কথা ক'ব পাৰে আৰু আপুনি ধৰিলক সৰুতে ধৰিলক আপুনি থিয়েটাৰ চাই ভাল পাইছিলে গতিকে এংকে ক'ব পাৰে যে সদ্য ৰাইজ আমাৰ আজি নিখাম মাথু এটি দৰ্শনীয়ে বাকি আছে মানে চিন্তা নকৰিব মানে বেলেগে কি ভাবে আৰু বেলেগে কি ভাবে ভাবিলেতো আমাৰ একোৱে নহব নহয় জানো আৰু মানে আপুনি আচৰিত হ'ব কেতিয়াবা সেই কথাটো যদি বাদ দিয়ে যে আমাৰ ভিতৰত কিমান আশা আকাংক্ষা কিমান প্ৰতিভা লুকাই আছে গতিকে আমি আৰু কোন মানুহ কোন আমিতো সকলো একেটা দলতে আছো নহয় জানো নেকি হা একদম ঠিক কৈছ তই আমাৰ বন্ধু কেইজনৰ লগতে আপোনালোক সকলোকে প্ৰত্যাহ্বান গ্ৰহণ কৰিবলৈ আহ্বান জনাইছো ভিডিঅ'টো সামাজিক মাধ্যমত শ্বেয়াৰ কৰোঁতে #SirodinAxomiya ব্যৱহাৰ কৰিবলৈ নেপাহৰিব আৰু লগতে আন তিনিজনকো একেটা প্ৰত্যাহ্বান গ্ৰহণ কৰিবলৈ মনোনীত কৰে যেন এনেকৈ আমি 9 জনৰ পৰা 3 জনৰ পৰা 9 জন 9 জনৰ পৰা 81 জন 81 জনৰ পৰা বাঢ়ি আমি অসমীয়া ভাষা কোৱাৰ এক আলোড়নৰ সৃষ্টি কৰিব পাৰোঁ জাতিৰ সংৰক্ষণত ভাষাৰ ভূমিকা অপৰিহাৰ্য নতুন বছৰত এটা নতুন প্ৰচেষ্টা কৰোৱা হওক আমি সকলোৱে মিলি যদি এই প্ৰচেষ্টা অব্যাহত ৰাখো আমি নিশ্চয় আমাৰ ভাষা জননীক জীয়াই ৰখাত বহুতো অৰিহণা জগাব পাৰিম আৰু নতুন বছৰ বুলি যে কৈছে আমি নতুন বছৰত কেতিয়াবা ফুৰ্তি ফাটা কৰিলে ওজন বঢ়াই আছে ওজন কমাব আমি চেষ্টা কৰোঁ যে এটা লক্ষ্য এটা লওঁ তাৰপিছত এই কথাটো যদি আমি তেনেকৈ লওঁ আৰু ইমান কষ্টটো নহয় আমাৰ ওজন কমোৱাৰ নিচিনা আমিতো কমেই ভাষাটোৱে মাজে মাজে অলপ কম কোৱা হয় আৰু ওজন মানে কি মই কেইবাবাৰ জিমত জইন কৰিছোঁ এতিয়া জিমত জইন কৰিলেতো ওজনটো নকমে জিমলৈ যাব লাগিব গতিকে চেষ্টাটো বেছি হেৰি নেকি ডাঙৰ কথা নেকি আমি শুদ্ধ হয় নে নহয় ভুলটো হয় সবৰে ভুল হয় এতিয়া মোৰো নিশ্চয় বহুত কিবা কিবি ভুল হৈছে আৰু মইতো বহুতো অনাঅসমীয়া মানুহ অসমীয়া ক'বলৈ চেষ্টা কৰা দেখিছোঁ গতিকে চেষ্টা কৰাত কোনো আপত্তি নাই আমি সকলোৱে মিলি পেলাই এই প্ৰচেষ্টা অব্যাহত ৰাখিম আৰু আমাৰ এই ভিডিঅ'টোত আজি আমি তিনিজন আমাৰ বন্ধু ডক্টৰ ৰিফাত মান্নান মাৰ্কিন যুক্তৰাষ্ট্ৰত থাকে বাংগালুৰু গাৰ্গী দাস আৰু মুম্বাইত কৰ্মৰত মঞ্জিত বৰাক মনোনীত কৰিব বিচাৰিছোঁ আৰু তেওঁলোকক আগ্ৰহ কৰিম অনুৰোধ কৰিম যে তেওঁলোকেও তিনিজন তেওঁলোকৰ বন্ধুক মনোনীত কৰে পুনৰ লগ পোৱাৰ প্ৰতিশ্ৰুতি থাকিলে আৰু আপোনালোকৰ সহায় আৰু সঁহাৰি দুইটি পাম বুলি আশা ৰাখিলোঁ নমস্কাৰ নমস্কাৰ জীবনে মৰণে